এটা খুব গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মই কেইটামান কথা ক'ব বিচাৰিছোঁ। এটা বহুত সেনজিটিভ মেটাৰ আচলতে, এইটো ব্লগ নহয়, কিন্তু তথাপিতো মোৰ ছাবস্ক্ৰাইবাৰখিনিক মই মোৰ মনৰ কথাখিনি শ্বেয়াৰ কৰিবলৈ মন গ'ল, যাৰ বাবে মই এই ভিডিঅ'টো বনালোঁ। সুমিলা ৰংহাংপি আৰু দীপশিখা শইকীয়া যি দুটা ঘটনা ঘটি গ'ল, তাৰ পাছত আজিও এটা পাইছোঁ গুৱাহাটীত তেনেকুৱা এটা কাণ্ড। এতিয়ালৈকে নিউজত অহা নাই, কিন্তু ফেচবুকত পাইছোঁ মই। চ' সহ্য সীমা পাৰ হৈ গৈছে। আৰু আইন কানুন এইবোৰৰ প্ৰতি ভয় ভাৱ একেবাৰে নাইকিয়া হৈ গৈছে নেকি মানুহবোৰৰ? ভাবিলে সঁচাকৈ আচলতে দুখ লাগে আৰু লগতে ভয় লাগে। বিশেষকৈ যিবোৰ কন্যা সন্তানৰ পিতৃ মাতৃ আছে, তেওঁলোকে কিন্তু বহুত কেয়াৰত চলিব লাগিব, বহুত সাৱধানে চলিব লাগিব। মোৰ নিজৰো এজনী কন্যা সন্তান আছে, যাৰ 13 মাহমান হৈছে এতিয়া। কিন্তু এইবিলাক পৰিস্থিতি দেখি শংকিত হৈ পৰিছোঁ যে ডাঙৰ কৰোঁতে, পঢ়াওঁতে, বিভিন্ন ক্ষেত্ৰত বেয়া দৃষ্টি দিয়া মানুহবিলাকৰ পৰা কেনেকৈ বচাই ৰাখিম নিজৰ কন্যা সন্তানক। গতিকে আপোনালোকক মই কেইটামান কথা ক'ব বিচাৰিছোঁ যে নিজৰ কন্যা সন্তানক কেতিয়াও অচিনাকি মানুহৰ কোলাত, অচিনাকি মানুহৰ লগত ঘনিষ্ঠ হ'বলৈ নিদিব। কিছুমান অচিনাকি মানুহ আছে, কিছুমান এনেকুৱা মানুহ আছে যাৰ লগত আপোনাৰ ইমান গভীৰ সম্পৰ্ক নাই, কিন্তু বৰ মিঠা কথাৰে আপোনাৰ লগত আপোনাৰ মন মুহি পেলাইছে, আৰু লগতে আপোনাৰ বেবীৰ লগত, আপোনাৰ কন্যা সন্তানৰ লগত মৰম চেনেহৰ, মানে আপুনি দূৰৰ পৰা দেখাত তেনেকুৱা লাগিব যে এইটো কি আৰু আংকুল হয়, মৰম কৰিছে, অমুক হয়, মৰম কৰিছে। কিন্তু সেই অচিনাকি মানুহবিলাকে আচলতে তেওঁলোকৰ অভিপ্ৰায়টো আপুনি নাজানে। গতিকে সৰুৰ পৰা কন্যা সন্তানে কিন্তু বহুত এনেকুৱা বেয়া পৰিস্থিতিৰ মুখামুখি হ'ব লগা হয়। তেওঁলোকে নিজ মুখেৰে ক'ব নোৱাৰে, নিজে সেইটো বুজাব নোৱাৰে যে মোৰ কিবা এটা ক্ষতি কৰিছে, একো ক'ব নোৱাৰে, কিন্তু তেওঁলোকে বহুত সৰুৰ পৰা এইটো ফেচ কৰিব লগা হয়। গতিকে যেতিয়া বুজি পোৱা হয় আপোনাৰ কন্যা সন্তানে, গুড টাচ বেড টাচ শিকাওক যে ক'ত ক'ত টাচ কৰিব নালাগে অচিনাকি মানুহে, ক'ত ক'ত টাচ কৰাটো উচিত নহয়, ক'ত ক'ত টাচ কৰিলে চিধা মা দেউতাক আহি ক'বাহি আৰু সেই মানুহটোক তুমি এভইড কৰি পেলাই গুচি আহিবা। এই ধৰণৰ কথাবিলাক কিন্তু সৰুৰে পৰা শিকাবৰ হ'ল। ঠিক তেনেকৈ নিজৰ কন্যা সন্তানক নৃত্য, গীত এইবোৰতো তেওঁলোকৰ যদি গাত, তেওঁলোকৰ যদি যদি তেওঁলোকৰ যদি আহিছে, ভগৱান প্ৰদত্ত সেইখিনি যদি আহিছে, সেইখিনি তেওঁলোকে শিকিব পাৰিবই। সেইখিনি আপোনালোকে শিকাওক, নৃত্য গীত এইবোৰ শিকাওক, তাত ক'ব লগা একো নাই। কিন্তু নিজৰ কন্যা সন্তানক 6 বছৰ, 5 বছৰ, 6 বছৰমান হোৱাৰ পৰা খুব ভালকৈ মাৰ্চিয়েল আৰ্ট শিকাওক। মাৰ্চিয়েল আৰ্ট শিকাওক খুব ভালকৈ। আৰু এই মাৰ্চিয়েল আৰ্ট বস্তুটো এনেকুৱা নহয় যে কেৱল মানুহক খালি মাৰিবলৈ, ঘুচিয়াই মানুহক পেলাই দিবলৈ, সেইটোৱেই মাৰ্চিয়েল আৰ্টৰ মেইন কথা নহয়। মাৰ্চিয়েল আৰ্ট যিয়ে শিকে সেই মানুহৰ সংযম, আত্মবিশ্বাস, সাহস বহুত বেছি হয়। তেওঁলোকৰ সেই প্ৰচেছবোৰে তেনেকুৱা যে নিজৰ ভিতৰৰ শক্তিখিনি জাগ্ৰত কৰে, খালী হাতেৰে যুঁজে আৰু ভিতৰৰ শক্তিৰে যুঁজে। গতিকে এই যুঁজাৰ যিটো মানসিকতা, সেইটো ছোৱালী কন্যা সন্তানৰ মাজত সৰুৰ পৰাই জন্ম দিয়ক। নৃত্য গীত এইবোৰতো কৰিবই, এইবোৰো শিকাওক। কিন্তু এটা কথা ফ'কাছ কৰিব আপোনালোক পিতৃ মাতৃ হিচাপত, কন্যা সন্তানক মাৰ্চিয়েল আৰ্ট শিকাবই। 5 বছৰ, 6 বছৰমান হোৱাৰ পাছৰ পৰা যেতিয়া গাটো তেওঁলোকৰ টনকিয়াল হ'ব, দৌৰিব কৰিব ভালকৈ পাৰা হ'ব, তাৰপিছৰ পৰাই মাৰ্চিয়েল আৰ্ট শিকাওক আৰু বহুত ভালকৈ শিকাওক। এডাল নালাগে, 2ডাল নালাগে, 4ডাল নালাগে, 5ডাল নালাগে, যিমান ব্লেক বেল্ট তাই অৰ্জন কৰিব পাৰে কৰিব দিয়ক। 18-20 বছৰৰ ভিতৰত তাইক বহুত ব্লেক বেল্ট যাতে তাই পায়, বহুত ব্লেক বেল্ট যাতে পাই যায়, তাইৰ গোটেই বডি লেংগুৱেজ বহুত বেলেগ হৈ যায়, যাতে বহুত হৃষ্টপুষ্ট 2-3টা ল'ৰা তাইৰ ওচৰলৈ আহিলে বগৰাই দিব পাৰে। বা বহুতে হয়তো দূৰতে আঁতৰ হয় যে এইজনী 10টা ব্লেক বেল্ট পোৱা ছোৱালী, এজনী 5টা ব্লেক বেল্ট পোৱা ছোৱালী, এজনী টাইকোৱাণ্ডো এক্সপাৰ্ট হয়, এজনী নেশ্যনেল খেলি অহা ছোৱালী টাইকোৱাণ্ডোত, এজনীৰ পৰা আঁতৰি থাক। সঁচা কথা কৈছোঁ। বাকী সংগীত, নৃত্য এইবোৰ যি কৰে কৰি থাকিব দিয়ক, কিন্তু মাৰ্চিয়েল আৰ্ট শিকাওক। কন্যা সন্তানৰ পিতৃ মাতৃসকলক মই এইটো কথা মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। আৰু মই মোৰ নিজৰ সন্তানক নিৰ্দিষ্ট যেতিয়া বয়স পাৰ হ'ব, মই কিন্তু বাকী তাইৰ যিহত ৰাপ আছে তাই শিকিবই, কিন্তু মই তাইক মাৰ্চিয়েল আৰ্ট শিকামেই। গতিকে আৰু এটা কথা, যিসকল কন্যা সন্তানৰ পিতৃ মাতৃ আছে এতিয়া সৰুৰে পৰা, এনেকুৱা নহয় যে গাভৰু হ'লেহে সাৱধান হ'ম, এনেকুৱা নহয়, কেঁচুৱা অৱস্থাৰ পৰাই সাৱধান হওক। অচিনাকি মানুহৰ কোলাত
অচিনাকি মানুহৰ লগত বেছি সময় নাৰাখিব, নিজে মনোযোগ দিব যে কোন কেনেকুৱা, নিজৰ লগত ৰাখক। কন্যা সন্তান মানে আজিকালি বয়স চাই নহয়, মানে ইমান বিকৃত মানসিকতাৰ মানুহ আছে, নকওঁ মানে বুকু কঁপি যায়, গা কঁপি যায়। গতিকে মোৰ এইটো আপিল, আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে শ্বেয়াৰ কৰিব, নিজৰ বন্ধু বান্ধৱক দিয়ক যাৰ নেকি কন্যা সন্তান আছে। কিন্তু এটা কথা মই পুনৰ কৈছোঁ, মাৰ্চিয়েল আৰ্ট শিকাওক, খুব সৰুৰে পৰা শিকাওক, ইমানেই কথা।